Press the bell icon on the YouTube app and never miss another update. Hello বন্ধুসকল যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যেতিয়া আমি আমাৰ ভিডিঅ'সমূহ আপলোড কৰিম পোনপ্ৰথমে আপোনালোকে যাতে চাব পাৰে বন্ধুসকল আজি আমি জনাম MusicAssam এপ্লিকেশ্যনটোৰ কথা আৰু বন্ধুসকল এই এপ্লিকেশ্যনটোত আমি ফেমাস হোৱাৰ লগতে আমি এই এপ্লিকেশ্যনটোৰ পৰা টকাও ইনকাম কৰিব পাৰিম বন্ধুসকল যদি এতিয়ালৈকে আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰে তেনেহলে মই তলত লিংকটো দি দিম ডেসক্ৰিপচন বক্সত তাৰ পৰা গৈ আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব বন্ধুসকল মই আপোনালোকক এই এপ্লিকেশ্যনত কি ধৰণে ৰেজিষ্ট্ৰেচন কৰিব লাগে আৰু কি ধৰণৰ আপোনালোকে আৰ্নিং কৰিব পাৰিব মই গোটেইখিনি কথা ক'ম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব বন্ধুসকল ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছো বন্ধুসকল যেতিয়া মই এই এপ্লিকেশ্যনটো খোলো ইয়াত আপোনালোকক দেখাইছে যে MusicAssam এপ্লিকেশ্যনটোৰ লোগো আৰু তেওঁৰ নাম ইয়াত মোক কিছুমান পাৰমিশন খোজা আছে যেটো এটো প্ৰথমটো পাৰমিশন খুজিছে ষ্টৰেজৰ কাৰণে সো মই পাৰমিশন দি দিছো তাৰ পিছত মোৰ ইয়াত কৈছে যে FB ইয়াত প্ৰথমে লিখা আছে FB পৰা লগইন কৰিব পাৰে আৰু লগইন উইথ ইমেইল আইডি তাৰ পিছত নিউ ইউজাৰ এণ্ড সাইন আপ হাৰি তো যদি আপোনালোকে ফেসবুকৰ পৰা সাইন ইন কৰিব বিচাৰে সাইন আপ কৰিব পাৰে আৰু ফেসবুকৰ পৰা সো মই ফেসবুকৰ পৰা সাইন ইন কৰিম তো মই ফেসবুক একাউণ্টটো সো বন্ধুসকল মই ইয়াত মোৰ ফেসবুক একাউণ্টটো লগইন কৰি লওঁ তাৰ পিছত আপোনালোকক পিছৰটো ষ্টেপ কৈ আছো সো বন্ধুসকল মোৰ একাউণ্টটো মই ইয়াত লগইন কৰি ললো আৰু মই এতিয়া আপোনালোকক দেখাম কি ধৰণে আমি লগইন কৰাৰ পিছত আমি কি ধৰণে কি কৰিব লাগে আপোনালোকক গোটেইখিনি জনাই যাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো প্ৰেছ কৰি দিব বন্ধুসকল যেহেতু ইয়াত কিবা এটা প্ৰবলেম চলি আছে ইস্যু হৈ আছে যাৰ বাবে মোৰ ফেসবুক একাউণ্টৰ পৰা ইয়াত সাইন ইন হোৱা নাই সো মই লগইন কৰিম মোৰ ইমেইল আইডিৰ পৰা সো ইয়াত আমি একদম তলত যেটো লিখা আছে ইয়াত নিউ ইউজাৰ সাইন আপ সো আমি তাত ক্লিক কৰি আমি এটা নতুন একাউণ্ট খুলি লম ফাৰ্স্ট নম্বৰত আপোনালোকৰ নাম দিব লাগিব ফাৰ্স্ট নাম লাষ্ট নাম তাৰ পিছত ইমেইল এড্ৰেছ মোবাইল নম্বৰ পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড এণ্ড ৰেজিষ্টাৰ বটনত ক্লিক কৰিব লাগিব বন্ধুসকল মই মোৰ এই কামসমূহ ফটাফট কৰি লওঁ সো মই ইয়াত সাইন আপ কৰি লৈছো তাৰ পিছত আমাক ইয়াত খুজিছে যে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব দিছে আমি প্ৰথমে আসামিজটো সিলেক্ট কৰিম তাৰ পিছত ইয়াত চাওঁ আৰু আমি কি হিন্দী সিলেক্ট কৰিব পাৰো ইয়াত বহুত অপচন আছে আপোনালোকে যি সিলেক্ট কৰিব বিচাৰে ইয়াত কৰিব বিচাৰে ডিজি আছে সেট আছে আসাম ইউ আছে আসাম ডব্লিউ আছে ৰক আছে সো আপোনালোকে যিসমূহ ভাল পায় সেই সমূহতে ক্লিক কৰিব পাৰে তাৰ পিছত আমি প্ৰসিডটোত ক্লিক কৰিব লাগিব সো আমি প্ৰসিডটোত ক্লিক কৰি দিছো দেখিলে ইয়াত প্লিজ লগ ইন ইউজ দা এপ্লিকেশ্যন সো আমি যেটো ইয়াত আপোনালোকে যেটো ইমেইল আৰু পাছৱৰ্ড দি পেলাই সাইন ইন কৰিছিলে সো আমি ইয়াত আকৌ ফিল আপ কৰিব লাগিব হেতু সো ইয়াত মই মোৰ ইমেইল আৰু পাছৱৰ্ডটো মই এন্টাৰ কৰিলো তাৰ পিছত ইয়াত মই লগইন বাটনটোত ক্লিক কৰিম সো আপোনালোকে দেখা পালে যে মোৰ স্ক্ৰিনত ইয়াৰ MusicAssamৰ কিছুমান ভিডিঅ' সং নাই ইয়াত অডিঅ' সং আছে যিমানবোৰ ইয়াত সং আছে আপোনালোকে এই সংবোৰ শুনিব পাৰে বন্ধুসকল আমি প্ৰথমে যাম ভিডিঅ' আপোনালোকে ইয়াত আপলোড কৰি পেলাই টকা ইনকাম কৰিব পাৰিব আৰু আপোনালোকে যদি আপোনালোকৰ নিজৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব বিচাৰে সেইসমূহ শ্বেয়াৰ কৰিব বন্ধুসকল ইয়াত আমাৰ আছে মাজত এটা সাৰ্চ বাটন আছে মাই ফেভাৰিট আছে তাৰ পিছত চেনেল আছে সো বন্ধুসকল আমি চেনেলত ক্লিক কৰিম চেনেলত ক্লিক কৰি আমি ইয়াত আপোনালোকে দেখা পাইছে
ইয়াত আছে আপলোড সং, বস কন্টেন্ট, শ্বেয়াৰ কন্টেন্ট, গেট সাবস্ক্ৰাইব, আৰ্ন ৰেভিনিউ। সো এই পাঁচটা আমি ইয়াৰ পৰা লাভৱান হ'ম। শ্বেয়াৰ কন্টেন্ট কৰি পাৰিম, পোষ্ট কন্টেন্ট, গেট সাবস্ক্ৰাইব, আৰ্ন ৰেভিনিউ। সো ৰেভিনিউ মানে আপোনালোকে গম পাইছে, আমি ইয়াৰ পৰা ইনকাম কৰিব পাৰিম। বন্ধুসকল, আমি ক্ৰিয়েট নাওত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰি আমাৰ এটা চেনেল খুলি ল'ব বিচাৰিছোঁ। সো ট্ৰেক, মোৰ চেনেলটোৰ নাম খুলি দি দিছোঁ, ট্ৰেক এণ্ড টিপছ। সো ইয়াত মই ডিছক্ৰিপশ্যন দিম। ডেইলি আপডেট, টেক নিউজ, টেক এণ্ড টিপছ চেনেল। চ' বন্ধুসকল, মই এনেধৰণে লিখিলোঁ। তাৰপিছত মই ইয়াত লিখিম মোৰ লেংগুৱেজটো আছামিজ এণ্ড হিন্দী। চ' বন্ধুসকল, আমি দুইটাই জানো। তাৰপিছত মই ইয়াত ইমেইলটো টাইপ কৰিব লাগিব। তাৰপিছত আমি ইয়াত ইমেইলটো টাইপ কৰি দিম। চ' ইমেইলটো টাইপ কৰি দিয়াৰ লগতে তাৰপিছত ইয়াত আহিব তলত আপোনালোকৰ মোবাইল নম্বৰটো। চ' আমি মোৰ মোবাইল নম্বৰটো মই টাইপ কৰি দিম। চ' বন্ধুসকল, তাৰপিছত আমি ইয়াত টিক কৰিব লাগিব। তাৰপিছত ক্ৰিয়েট মাই চেনেলত ক্লিক কৰিব লাগিব। চ' তাৰপিছত আমাৰ ইয়াত আমাৰ চেনেলটো ক্ৰিয়েট হৈ গৈছে। তাৰপিছত আমি আপলোড মিউজিক, ৰেভিনিউ, ৰিৱাৰ্ড মিউজিক ক্লিক কৰিম। চ' ইয়াত আমি যেতিয়াই আমি ইয়াত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিম, ইয়াত আপোনালোকৰ ছং নেম দিব লাগিব, আৰ্টিষ্টৰ নাম দিব লাগিব, ছং ডিছক্ৰিপশ্যন। যে বন্ধুসকল, তললৈ যাব। তললৈ গৈ আপোনালোকে ইয়াত লেংগুৱেজ চিলেক্ট কৰিব পাৰিব। আছামিজ চিলেক্ট কৰিব পাৰে, হিন্দী, আপুনি হিন্দী দিলে হিন্দী চিলেক্ট কৰিব পাৰে। আৰু ইয়াত কি দিছে আপুনি ছ'চিয়েলৰ ওপৰত দিয়ে, যিহৰ ওপৰত দিয়ে আপুনি চিলেক্ট কৰিব। মোক চবচে ভাল লাগিলে যে ইয়াত কভাৰ মিউজিক দিব পাৰে, মিউজিক ফাইল আপলোড কৰিব পাৰিব। আৰু বন্ধুসকল, যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ ইউটিউব চেনেলৰ ভিডিঅ'সমূহ ইয়াত শ্বেয়াৰ কৰিব বিচাৰে, ছং ভিডিঅ' চেনেল যদি ভিডিঅ' আছে, যদি শ্বেয়াৰ কৰিব বিচাৰে, ইয়াত টিক মাৰ্ক কৰিলে আপোনালোকৰ ইয়াত আহিব এটা যে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু ভিডিঅ' লিংক। তাৰপিছত আপলোডত ক্লিক কৰি দিলে আপোনালোকৰ ভিডিঅ' লিংকসমূহ আপলোড হৈ যাব আৰু তাত আপোনালোকক শ্ব' হৈ যাব। বন্ধুসকল, এয়াই আছিলে MusicAssam এপ্লিকেশ্যনৰ বিষয়। আৰু যদি আপোনালোকে কেনেধৰণে ৰেভিনিউ পাব লাগে জানিব বিচাৰে, তেনেহ'লে ইয়াত আহিব ৰিৱাৰ্ড অপশ্যনত আহিব। তাৰপিছত ক্লিক কৰিব লাগিব আপোনালোকে MusicAssam পলিচি। চ' এই পলিচিত যেতিয়া আমি ক্লিক কৰিম, ক্লিক কৰিলে এটা পেজ খোল খাব। এই পেজটোত আপোনালোকক MusicAssam এপ্লিকেশ্যনৰ বিষয়ে গোটেইখিনি ইয়াত বিৱৰণ দিয়া আছে। চ' আপোনালোকে ইয়াত প্ৰথমৰ পৰা পঢ়ি চাব পাৰে। চ' বন্ধুসকল, মই পঢ়ি দিছোঁ অলপ। MusicAssam এপৰ জৰিয়তে আপুনি আপোনাৰ গীত প্ৰচাৰ কৰিবলৈ এটা মাধ্যম। এই এপ গ্ৰাহকৰ বাবে সম্পূৰ্ণ বিনামূলীয়া। এই এপ বৰ্তমান এণ্ড্ৰইড গ্ৰাহকৰ বাবেহে উপলব্ধ। এই এপত গীত, কবিতা, বাদ্যযন্ত্ৰ, সংগীত চবসমূহ আপোনালোকে ইয়াত ভিডিঅ' বা ইউটিউব লিংক আপলোড কৰিব পাৰে। চ' বন্ধুসকল, মনিটাইজেশ্যন কৰিব হ'লে আপোনালোকে ইয়াত মনিটাইজেশ্যনৰ বিষয়ে আছে। চ' মনিটাইজেশ্যন কৰিব লাগিব। আপুনি আপোনাৰ চেনেলত যথেষ্ট পৰিমাণৰ ধন ঘটাৰ সুবিধা লাভ কৰিব। এই সুবিধাসমূহ লাভ কৰিবলৈ আপুনি আপোনাৰ চেনেলত মনিটাইজেশ্যন এক্টিভ কৰিব লাগিব। মনিটাইজেশ্যন এক্টিভ কৰিবলৈ 500 লোৱা হয়। এই টকা আপুনি এবাৰেই দিব লাগিব। এপৰ
জৰিয়তে এই টকা ATM কাৰ্ডৰ দ্বাৰা জমা কৰিব পাৰিব। তাৰ পিছত 24 ঘণ্টাৰ ভিতৰত আপোনাৰ চেনেল সম্পূৰ্ণ এক্টিভ হ'ব। এই সুবিধা অকল অডিঅ' MP3 বাবেহে থাকিব। সো বন্ধুসকল আমি 500 টকা দিব লাগিব। 500 টকা দিয়াৰ পিছত আমাৰ চেনেলটো এক্টিভ কৰি দিব আৰু তাৰ পিছত আমি ইয়াৰ পৰা ইনকাম কৰিব পাৰিম। বন্ধুসকল তেওঁলোকে আমাক ৰেভিনিউ ক'ব পাৰিব, আমি ইয়াত চাই লওঁ। ৰেভিনিউ দিব আমাক প্ৰথমে MusicAssam ৰেভিনিউ পলিচিৰ বিষয়ে জানিব লাগিব। এই এপ গুগল এডচেন্সৰ দ্বাৰা ইনকাম কৰিব। প্ৰতিটো গীতৰ ডাউনলোডৰ বাবে এটা ভিডিঅ' এড দেখুওৱা হ'ব আৰু এই এডৰ নিৰ্দিষ্ট কোনো নিৰিখ নিৰ্ধাৰিত নাথাকে। আপুনি গুগল এডচেন্সৰ পলিচি এবাৰ ভালকৈ পঢ়ি চাব। ইউটিউব চেনেলত থকা সকলে এই কথা ভালকৈ জানে। সো বন্ধুসকল আপোনালোক যিসমূহৰ ইউটিউব চেনেল আছে সেইবোৰ ভালকৈ জানে। ইয়াত আপোনালোকক ইউটিউবে যিহেতু 60% আমাক দিয়ে, যিটো এডভাৰটাইজৰ আমাৰ দেখা যায় তাত আমাক 60% দিয়া যায়। সো এতিয়া আমাক দিব MusicAssam আমাক 30% দিব আৰু ৰাখা হ'ব অনাথ আশ্ৰমৰ বাবে 10%। বহুত ভাল এপ্লিকেশ্যন এটা আহিছে যিহেতু আমাৰ অনাথ আশ্ৰমৰ বিষয়ে অলপ চিন্তা কৰিছে। সো বন্ধুসকল এই পলিচিটো মই গোটেইটো মোৰ ইউটিউব চেনেলৰ এই ডেছক্ৰিপশ্যন বক্সত দি দিম। বন্ধুসকল তাৰ পৰা আপোনালোকে চাই পেলাই লাভৱান হ'ব পাৰিব। বন্ধুসকল আজি ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল এই এপটো ডাউনলোড কৰিবৰ কাৰণে মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম। তাৰ পৰা গৈ আপোনালোকে এই এপটো ডাউনলোড কৰিব পাৰিব। বন্ধুসকল আশা কৰিছোঁ ভাল লাগিলে ভিডিঅ'টো। যদি ভাল লাগিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা লাগিলে। আৰু বন্ধুসকল ছাবস্ক্ৰাইব কৰিয়ে যাব, কাৰণ বন্ধুসকল ছাবস্ক্ৰাইবাৰ লাগে, তেতিয়াহে আমাৰ মটিভেশ্যন হয় যে আমি আপোনালোকক কি ধৰণে আৰু কেনেকৈ কি ক'ব পাৰিছোঁ বা আৰু আগলৈ আমি কি ভিডিঅ' বনাব পাৰোঁ তাৰ ওপৰত আমি নিৰ্দেশ কৰি ল'ব পাৰিম। সো বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আৰু যদি কিবা প্ৰশ্ন সুধিব থাকে তেনেহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি দিব। বন্ধুসকল আশা কৰিছোঁ ভাল লাগিলে। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।